তাকে বহি আছো অগা মানুহ গোট খালে একদম চিটিকেখন পাতিব পাৰি আইও ঈশ্বৰ চিটিকেখন আৰম্ভ হোৱাই নাই পাই একদম আৰু কাম বন কৰি মেলি আজৰি হৈ আহিছো কিবা এটা পালেই হয় আৰু দেই এতিয়া আমি চিটিকেন আৰম্ভ কৰিব পাৰিম ঐ টিংকু বহিখন আনকে যা আকৌ নম্বৰৰ কথা আছে নহয় আইও ঈশ্বৰ এই ৰঙা লিপষ্টিকটো আৰু মই পালেই হয় আৰু দেই একদম ভাবি আহিছো আৰু মই লিপষ্টিকখন লৈ এনেও ভাল পাওঁ এইটো বটল এইখন বহি এই বটলত নাম্বাৰবোৰ গুটিবোৰ ভৰাই থোৱা আছে এতিয়া আমি খেলখন খেলাব পাৰোঁ আমি খেলখন এতিয়া খেলাব পাৰোঁ দেই আইও ঈশ্বৰ মই পাহৰিয়ে গ'লো পাই পুৰস্কাৰকেইটা কি আছিলে লথৌ কৈ দেচোন আমাৰ প্ৰথম পুৰস্কাৰটো হৈছে ছাতিটো তৃতীয় পুৰস্কাৰ আকৌ ডিমকেইটা তৃতীয় পুৰস্কাৰ 3 নম্বৰটো লিপষ্টিক 4 নম্বৰটো এই পাৰফিউমটো আকৌ একদম 5 নম্বৰটো স্কেল আকৌ ৰবৰ আছে আকৌ এই পেঞ্চিল আছে সেইবোৰ আছে মই কিন্তু লিপষ্টিকটো পালেই হয় দেই কৃষ্ণ কৃষ্ণ আইও ঈশ্বৰ আৰম্ভ কৰে লুচি তুমি আৰু দেখুৱাই দেচোন কেনেকৈ খেলাব লাগে খেলখন দেখুৱাই দিছো বাৰু মই চিটি খেলখন কেনেকৈ খেলাব লাগে তোমালোকে গুটিখিনি দুটা বাকচত থৈ দিয়া আছে নহয় সেই গুটি মানে প্ৰথমতে এনেকৈ হেৰি কৰি দিয়া বটলটো পুৰা একদম জোকাৰি দিয়াচোন আইও তহঁতৰ খেল আৰম্ভ হ'লেই নেকি মই আহিছোহে এতিয়া খেলাই দিওঁ দে খেলখন খেলাই দিওঁ দে ডাঙৰ মানুহ আহিছে এতিয়া খুৰাই আপুনি শিকাই দিয়ক এয়া কেনেকৈ কৰিব লাগে টিংকু তই সিটো বটলৰ পৰা এই গুটিটা আনচোন সেই গুটিটো যদি খালী ওলাই তেনেহ'লে ইয়াৰ পৰা এটা নম্বৰ কটা যাব এটা উলিয়াব সেইটো কটা যাব দেই টানিছো ৰ'ব এইটো দেখোন লিখি থোৱা আছে প্ৰথম পুৰস্কাৰ বুলি লেখা আছে এতিয়া মই এইটো টেমাৰ পৰা টানো দেই এটা নম্বৰ দেখোন 85 লুচি নব বহিখনৰ পৰা চাই দিয়কচোন কাৰ নম্বৰ এইটো লুচি নব মই চাইছো দিয়ক 85 চাইছো ৰ'ব 85 লুচি বৰুৱা আইও ঈশ্বৰ লুচি বৰুৱা দেখোন আমাৰ লুচিও নব আপুনি ছাতিটো পাই গ'ল দেই আইও এই কালিও পাইছিলে ন কালি হাঁহ এটা পাইছিলে পাই এখন চিটিকেলত এই ছাতিটো পাই গ'ল দেই বেলেগ আৰু লুচি আইও তই ছাতিটো পালি নে মই পাৰফিউমটো পালেই হৈছে আৰু দেই এইটো মাৰি থাকিলে কাটি জানি দিনে গোন্ধাই থাকে আইও ভালেই হ'ল দিয়া ছাতিটোকে পালো আৰু এতিয়া তই 2 নম্বৰ গুটিটো উলিয়া টিংকু তই এয়া কৰি থাকিব নালাগে গুটি উলিয়া ইয়া 2 নম্বৰ দেখোন দ্বিতীয় পুৰস্কাৰ আছে চাচোন লথৌ এইটো কেই নম্বৰ কি ওলাই এইটো মোৰ গুটি ওলাইছে 55 চা বহিখনত চা 55 দেখোন লিনদিন শইকীয়া লথৌ বাপেকে দেখোন লিনদিন শইকীয়া লথৌ একদম ডিম পাই গলি আৰু দেই কি বস্তু পায়ে দেই ইয়াৰ আগত ফণী এখন পাইছিলে ইমান ধুনীয়া মই যে মোৰ আছে বেলেগ ভাল পাওঁ এতিয়া মই এইটো গুটি চাওঁ এইটো গুটি উলিয়ালো এতিয়া লথৌ তই গুটি এটা উলিয়া ময়ো এটা উলিয়াইছো মোৰটো বটলৰ পৰা মই এটা উলিয়ালো তোৰটো ক এতিয়া মোৰটো খালি তোৰ ভাগৰ গুটিটো পেলাব লাগিব তই যোনটো উলিয়ালি পেলাই দে খালি টিংকু তই গুটি উলিয়া আৰু লথৌ তই গুটি উলিয়া দেই দ্বিতীয় পুৰস্কাৰ দেখোন এইটো 115টো মই চাইছো ৰ'বা দেই 115 নাজিফুল শইকীয়া নাজিফুল শইকীয়া দেখোন মোক আমাৰ বহুতে পাইছিলে আকৌ আগতে আইও ঈশ্বৰ তৃতীয় পুৰস্কাৰ আমি লিপষ্টিক এটা বিচাৰিছিলে লিপষ্টিকটো আমি পাই গ'লা দেই আইও ভালেই হ'ল আৰু দেই একদম পুৰস্কাৰ লৈহে যাম আৰু ৰঙা লিপষ্টিক আমাৰ লুচিয়ে পাই গ'ল ছাতিটো মই লিপষ্টিকটো পাই গ'লো আৰু দেই উলিয়া বা কিনো গুটি ওলাই বা খালিয়ে ওলাই নে একদম পুৰা গুটি থকায়ে পঞ্চম পুৰস্কাৰ মই উলিয়াইছো মই গুটি উলিয়া পঞ্চম পুৰস্কাৰ 12 কাৰ এইটো ভেকুৰা লিখি থোৱা আছে দেখোন ভেকুৰা আহিম বুলি কৈছিলে নহয় খেলখন চাব নাহিলেহি আইও ঈশ্বৰ ভেকুৰা আমাৰ ল'ৰাটো আকৌ সি অসলিখা পঢ়িয়ে থাকে নহয় নোলায় ঘৰ পৰা ঈশ্বৰ মোক ডিম দিয়া লিনদিন নাই মানে মোৰ পাবলৈহে মন আছিলে একদম পোৱা যেন মই কুকুৰা উমনি দিলোহেঁতেন বা একদম ডিমেই নাই কুকুৰা মানে ডিম পাৰিলে ল'ৰাটোক দি দিওঁ খাবলৈ ডিমেই নাই উমনি দিবলৈ আইও আমাৰ আকৌ দেউতা ভাগৰ লাইকখন ভাল চবতকে ভাল আছিলে ডিমটো সেইটো দেউতাই পাই গ'ল আৰু আমাৰ দেউতা লিনথিন শইকীয়া নামটো ইমান ভাল ইয়াৰ আগৰ পৰা একদম ফণী পাই গৈছিলে মায়ে যে আচুৰি বেলেগ ভাল ফণীখনে এতিয়া মই চাওঁ কেই নম্বৰটো গুটি ওলাই চতুৰ্থ পুৰস্কাৰ মই চাইছো ৰ'বা 72 মুনুকণ বৰুৱা আইও মুনুকণ কিবা মইহে আইও মই চেণ্টটো পাই গ'লো পাৰফিউমটো পাই গ'লো আৰু এটা বস্তু আছে নহয় দেৱালীত যে লগাই যে তুলি লাইট আমি এইবোৰ খেলাইছিলো নহয় তুলি লাইটটো আছেগে আৰু সোনকালে টিকটো দিয়া আকৌ ষষ্ঠ পুৰস্কাৰ ৰ'বা গুটিটো
পালেই হ'ল যে তেতুকনে তুমি লাইক কেনেকৈ পালেহি এতিয়া আমি চব ঘূৰাই যাব পাৰিম মই বস্তুকেইটা মানুহক দিওঁ চবে লৈ যাওক যিকেইটা বস্তু যেনে পাইছা আকৌ ৰাতি দেৱালী পাতিব লাগিব নহয় সকলোকে মোৰ ফালৰ পৰা দেৱালী শুভেচ্ছা জনালো দেই আপোনালোকক দেৱালী খাবলৈ আহিব আমাৰ ঘৰলৈ দেৱালী বুলি ইমান ধুনীয়াকৈ সজালে পাই আমাৰ ঘৰখন সঁচাকে পাই মই ৰংগোলীকেইটা বনালো আৰু ইমান মজাকে হলো ৰংগোলীকেইটা ইমান ধুনীয়াকৈ সজালি হতো আইঅ ৰংগোলীকেইটা বম ফুল যাইবোৰ মই আনোগে দে বাহিৰলৈ বম ফুল যাই ফুটাব লাগিব ফুল যাই মাহীহঁতে ফুল যাই গ'ল মই বম ফুটা পাওঁ নহয় সঁচাকে দে তই বৰ ধুনীয়াকৈ ৰংগোলী বনালি আকৌ একদম ইমান ধুনীয়াকৈ সজাই পেলালে ঈশ্বৰো মোৰ ঘৰখন সঁচাকে পাই ভাল লাগিছে সেই ৰংগোলীকেইটা ইউটিউবৰ পৰা চাই বনালো আকৌ মাকন খুৰী ইমান ধুনীয়াকে সজাইছে গৈছো ৰ'ব দেই আপোনালোকৰ ঘৰলৈকে হয় নেকি নমস্কাৰ ভণ্টি মোৰ নাম কুনকুন মাকন বাদ্য ঘৰ বেছি দূৰ নগলেও হয় অকণমান আৰু এই প্ৰায় মানে ঘৰ এই যে পটেশ্বৰী বাইদেউ চিনি পোৱা নাই পটেশ্বৰী বাইদেউৰ ঘৰ ওচৰতে আমাৰ ঘৰ চাহ নাখাওঁ দিয়ক এনেহে সোমাইছিলো এপাক চাহ খাবি ৰ'ব এই যে আপোনাৰ ঘৰকেইটা ভেঁকুৰৰ দোকানখন তাৰ দোকানলৈ যাওঁ এই চিটি খেল হৈ আছে আকৌ এতিয়া চিটি খেলখন চাই পেলাই মই চাহ খাওঁ খাই যামি বাৰু ৰ'ব লগো লগ কৰিম হ'ব মই আহিছোগৈ ৰ'ব চাকৰিটো আছে